Hello friends, welcome back to our channel. কেইদিনমান আগতে মই এটা স্মার্টওয়াচ আনবক্সিং কৰিছিলো কিন্তু তাত কিছু প্ৰবলেম দেখা গৈছে তাত যিবিলাক প্ৰবলেম দেখা গৈছে মই সেইবিলাক কিছু পৰিমাণে সলভ কৰিবলৈ চেষ্টা কৰিছো আৰু সলভ কৰিছো গতিকে সেইভাবে মই ভাবিছো ভিডিও এটা কৰি দিও কাৰণ অকল মই নহয় এটো বহুতে প্ৰবলেম পাইছে হয়তো কিছুমানে সলভ কৰিব পৰা নাই একচুয়ালি স্মার্টওয়াচত কোনো প্ৰবলেম নাই কোনো ধৰণৰ প্ৰবলেম না মই 5-6 দিন ইউজ কৰি চালো ভালে লাগিছে সো যিবিলাক প্ৰবলেম আছে এইবিলাক সব এপ্লিকেশনটোৰ পৰাই হৈছে কাৰণ কিয় যেতিয়া প্ৰথম আনবক্সিং কৰিছিল তাত এনেকুৱা প্ৰবলেম দেখা নাছিলো আৰু যেতিয়া সফটওয়্যাৰ আপডেট দিয়া হ'ল এপ্লিকেশনটো আপডেট দিয়া হ'ল তেতিয়াৰ পৰাই এটা ডাঙৰ প্ৰবলেম হৈছে যেতিয়া আপোনাৰ ফোন আহে তেতিয়া নিউ কল বুলি আহে তাত কোনো ধৰণৰ নাম নাথাকে বা নাম্বাৰ নাথাকে অনলি নিউ কল বুলি আহে যাৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে গতিকে হেতু মই সলভ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই অকনো স্কিপ নকৰাকৈ প্ৰথমে লিংকটোৰে সাৰ্চ কৰক সাৰ্চ কৰাৰ পিছত আপোনালোকৰ NoiseFit এপ্লিকেশন ডাউনলোড কৰিবৰ কাৰণে এটা নতুন পেজ খোল খাব আৰু আপুনি ড্ৰাইভত গৈ এটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া মই ডাউনলোড কৰিব দিলো এই পেজটোত NoiseFit এপ্লিকেশনটো ডাউনলোড হৈ যাব ওল্ড ভাৰ্সন যেটো আপোনাৰ ওল্ড ভাৰ্সন এপ্লিকেশন আছে এটো ডাউনলোড হৈ যাব ইয়াৰ পৰাই দেখিলে এটো ডাউনলোড হৈ গল আৰু সেটিংত গৈ এটো আপুনি এলাউ কৰি দিয়ক আৰু এই লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ডেসক্ৰিপচনত গৈ লিংকটোৰে এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব এপ্লিকেশনটো ডাউনলোড হোৱাৰ পিছত আপুনি মাই ফাইলত গৈ ডাউনলোডত চাব তাত পাব আৰু যদি তাত না কিবা কাৰণত নাপায় তেনেহলে আপুনি ড্ৰাইভত যাব ড্ৰাইভত গলে তাত আপুনি দেখিব NoiseFit এপ্লিকেশনটো তাত আপুনি ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰাৰ পিছত কি আহে চাই লও এই স্মার্টওয়াচটোৰ আনবক্সিং যদি চাব বিচাৰিছে মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে আনবক্সিংৰ ভিডিওটো চাব পাৰিব এতিয়া এপ্লিকেশনটো মই ওপেন কৰিলো ওপেন কৰাৰ পিছত এনেদৰে আহিছে আৰু আমি ওপেন কৰি দিলো এতিয়া এই NoiseFit এপ্লিকেশনটো খোল খালে আৰু নতুন পেজ এটা আহি গল আৰু এটো আমি এলাউ কৰি দিছো এলাউ কৰি দিয়াৰ পিছত এনেবল কৰি দিব লাগিব আৰু ইয়াতে অটো স্টাৰ্ট আহি গৈছে আপোনালোকে যিবিলাক অটো স্টাৰ্টত লাগে হেবিলাক অন কৰি ল'ব মই NoiseFit এপ্লিকেশনটো অন কৰি দিলো আৰু লগতে চাও কি অন কৰি দিও WhatsAppটো প্ৰয়োজন গতিকে মই WhatsAppটো মই অন কৰি দিলো আৰু বিশেষ নালাগে এতিয়া এই এপ্লিকেশনটোত এডভাৰটাইজ বিলাক আহি থাকে এইবিলাক কাটি দিব আৰু এটা আপুনি এতিয়া লগইন কৰি Facebook Google নহলে Gmail এৰে লগইন কৰিব পাৰে মই Gmail এৰে লগইন কৰি ললো কৰাৰ পিছত ইয়াতে নেক্সট দবাই যাওক আৰু শেষত ডান বুলি আহিব আৰু ডানত ক্লিক কৰিব তেতিয়া আপোনাৰ এই পেজটো কমপ্লিট হৈ যাব এয়া মোৰ ডান আহিছে মই ডানত ক্লিক কৰি দিলো এতিয়া চাওক আপোনাৰ এটা নতুন পেজ আহিছে সেটিংৰ আৰু এতিয়া আমি পেয়াৰ ডিভাইসত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনাৰ কাষত থকা ওয়াটছৰ কানেক্ট হৈ যাব কানেক্ট হোৱাৰ পিছত আমি ইয়াতে ৰাইট চিনত ক্লিক কৰি দিলো ওকে কৰি দিলো আৰু দিয়াৰ পিছত দেখিলে ৰাইট চিন আহি গল আৰু এতিয়া আমি গেট ষ্টাৰ্টত ক্লিক কৰি দিম গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আমাৰ এপ্লিকেশনৰ পেজ বিলাক আহি গল এতিয়া আমি সেটিংত আহিম সেটিংত আহাৰ পিছত সেটিংৰ পেজটো খোল খালে আৰু ইয়াত কিছুমান ডিভাইস ইনফৰমেশন আছে এইবিলাক আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াত কানেক্ট ডিভাইসত গলো যোৱাৰ পিছত ইয়াত কিছুমান ডিভাইস কন্ট্ৰোল দেখা পোৱা যায় যেনে ডু নট ডিস্টার্ব ফাইন্ড মাই ফোন মিউজিক কন্ট্ৰোল আৰু বহুতো কিবা কিবি আছে আপোনালোকে যি ধৰণে লাগে চাই কিনে অন কৰি ল'ব এতিয়া আপুনি নটিফিকেশন এলাৰ্টত ক্লিক কৰক ক্লিক কৰাৰ পিছত নটিফিকেশন এখন নতুন পেজ খোল খাব আৰু লগে লগে আপোনাৰ ওচৰত মেছেজ আহিব আৰু এই মেছেজ চাইবাৰ মান আহে আপুনি এলাউ কৰি দিব গটেকেটাতে তাৰ পিছত এখন নতুন পেজ খোল খাব আৰু ইয়াতে আপোনাৰ NoiseFit যেটো আছে এটো অন কৰি দিব আৰু আপোনাৰ ওচৰত এটা মেছেজ আহিব ইম্পৰ্টেন্ট মেছেজ বুলি আৰু এটো আপুনি একচেপ্ট কৰি দিব এটো একচেপ্ট কৰাৰ পিছত আৰু এটো আপুনি ব্যাকত যাব ব্যাকত গৈ যিখিনি নটিফিকেশন আছে অন কৰি দিয়ক গুটেখিনি আৰু গুটেখিনি নকৰিলে আপোনাক যিখিনি লাগে সেইখিনি কৰি ল'ব মই ইয়াতে গুটেখিনি কৰি দিলো নহলে যিবিলাক প্ৰয়োজন নাই সেইবিলাক মই বাৰু পিছত অফ কৰি দিম বৰ্তমান মই গুটেখিনি অন কৰি দিলো কাৰণ যে এটো ভিডিওটো মই চাবৰ কাৰণে বনাইছো হয় না নহয়
সেইটো কাৰণে মই প্ৰথমে এতিয়া কল লগালোঁ ঘৰ মোবাইলটোৰে ফোন কৰিছিলোঁ আৰু ইয়াতে দেখিছে মাই হোম বুলি আহিছে আৰু ইয়াৰ আগত ফোন কৰোঁতে নিউ কল বুলি আহিছিল এতিয়া আপোনাৰ মাই হোম আহিছে গতিকে এইটো কাম কৰিছে আৰু আপুনিও ইয়াৰ যিটো এপ্লিকেশ্যনৰ ওল্ড ভাৰ্চন সেইটো ইউজ কৰক নহ'লে যদি আপুনি আপডেট ভাৰ্চন কৰিছে তেনেহ'লে পুনৰ নিউ কল বুলি আহি থাকিব ভিডিঅ'টো চালে যদি মোৰ ভিডিঅ'ৰ পৰাই অলপ হ'লেও উপকাৰ হৈছে বুলি ভাবিছে তেন্তে কমেণ্ট কৰিব গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত